নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই পাপৰি কলিতাৰ মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো হৈছে এতিয়া পূজাৰ পাছতে যিহেতু আমাৰ মাজত এবাৰ লক্ষী পূজা, কাতি বিহু নহয় জানো, আৰু তাৰ লগতে শংকৰ উৎসৱ আছেই। সেইবাবে এই ভিডিঅ'ৰ যোগে মই আমিনো কেনেদৰে উপভোগ কৰিলোঁ এই দিনকেইটা, এই ভিডিঅ' যোগে আপোনালোকে দেখিব। ইয়াত দেখিছেনে, প্ৰথমে লক্ষী পূজাৰ কিছু দৃশ্য দেখুৱাইছোঁ। লক্ষী পূজাততো আমি কি কি কৰিলোঁ, কি কি নকৰিলোঁ, ইয়াৰ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। এইবাৰ দেখিছেনে, আমাৰ অকণমানিকেইজনীও ঘৰে ঘৰে বুট খাবলৈ গৈছে। আৰু এয়া হৈছে কাতি বিহুৰ দিনা। কাতি বিহু ইয়াত দেখিছেনে, চাকি জ্বলালোঁ তুলসী গুৰিত। আৰু এইফালে আমাৰ ইহঁতে দেখিছেনে হাই দি আছে। আৰু এয়া তুলসী গুৰিত ধুনীয়াকৈ চাকি দি ল'লোঁ। আৰু ভিডিঅ'টো শেষতে দিছোঁ, সেইকাৰণে সকলোলৈকে শেষত আকৌ জনাই দিছোঁ। কাতি বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এয়া দেখিছেনে, মই চাকি লগাই লৈছোঁ তুলসীয়ে যাতে তুলসী গুৰিত বছৰটো যাতে ভালে কুশলে যায়, তাকে কামনা কৰিলোঁ। আমাৰ অকণমানিকেইটালৈ চাবচোন, এয়া দেখিছেনে ইমান ধুনীয়াকৈ তুলসীৰ ওচৰত সেৱা কৰিছে, দেখিছেনে? আৰু ময়ো এয়া দেখিছেনে পদূলি মুখতো চাকি লগাই দিলোঁ দুগছমান। আৰু চাকিৰ পোহৰটো আচলতে ঘৰখনৰ দিনাখন ভালো লাগে নহয় জানো, সেইবাবে। আৰু এতিয়া আকৌ আগন্তুক কালী পূজা আহিব, দীপন্দিতা, ভাল লাগিব। আৰু এয়া এইফালে দেখিছেনে বুট, মই নাৰিকলৰ সতীয়া বুট ৰেডি কৰি ল'লোঁ। আৰু এইফালে দেখিছেনে আমাৰ সেয়া আইতাকক সেৱা কৰিছে। ঐ দি বুট খালাগে বাইদেউসকল, পাৰ্টি মেইন। বিহু বুলি নিমকি কেইটামানকৈ বনালোঁ, লগতে মালপোৱা কেইটামানো বনাইছিলোঁ বাৰু, সেয়া দেখুৱাবলৈ নহ'লে। আৰু বিহুৰ পাছদিনাখনে যিহেতু আমাৰ নামঘৰত 576তম গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে এখনি ভাওনা পাতিছিলে। আৰু নাম কীৰ্তন কৰি দেখিছেনে দিহানামো গালে, লগতে প্ৰসাদো বিতৰণ কৰিলে। আৰু নিশালৈ আছে শকুনি প্ৰতিশোধ ভাওনা ভাগি, তাৰো কিছু দৃশ্য এই ভিডিঅ' যোগে দেখিবলৈ পাব। আমাৰ জন্ম জন্মান্তৰৰ সেৱাৰ স্থলী এই বৃহত্তৰ অসৰবাৰী অঞ্চলৰ 1 নং ঘৰফলীয়া নতুন নামঘৰৰ এই পবিত্ৰ ভাওনাথলীৰ পৰা সেইজনা পৰম গুৰুলৈ সহস্ৰ কোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ, যিজনা গুৰুৱে 550 বছৰৰ আগতে এই অসম মুলুকত জন্মগ্ৰহণ কৰি মধ্যযুগীয় বিশৃংখল সমাজ
গুরুবে নমঃ মুখুত্র एतावह विश्वकपाति आदि सेनापति निष्पन्द परिफलनी दिवा तृप्ति भरत कन्तकित भारत शरण सिंह भवन करी निष्पन्द मात्र তোমার জীবনের লগন যায় তুই ভাবো এতিয়াও জীয়াই আছে মহা শক্তি লাও এই নবে দাদা দুর্বল সুন্দর হুস্তিরা চিন্তা করা হে পঞ্চপাণ্ডবকে নেতা হেতু ভাওনা চালোঁ দেখিছেনে আকৌ নেক্সট দিনাখন এয়া হৈছে কাতিৰ 3 তাৰিখ আৰু মাৰ ঘৰলৈ বুলি আৰু ওলালোঁ দেখিছেনে যিহেতু মাৰ ঘৰ তাতো মানে শংকৰ উৎসৱ আছে আৰু শোভাযাত্ৰাও কৰিছিলে তাত শোভাযাত্ৰা কৰিবলৈ খালি মোৰ ভাগ্যত নিমিলিলে কাৰণ আগদিনাখন ৰাতি যিহেতু টোপনি ক্ষতি হ'ল সেইবাবে দেৰিকৈ হ'লেও মানে সৰু সৰু অকণমানিকেইটাই ভাও লৈছে নোচোৱাকৈ কেনেকৈ থাকোঁ তাতো আছিলে ভাতৃবধূ নাটকখনৰে মানে ভাওনা ভাগি হ'ব তাৰো কিছু দৃশ্য আপোনালোকক এই ভিডিঅ'ত দেখাম একেলগে মানে ভিডিঅ'খিনি দি দিছোঁ আৰু চাই যাব দেই একেবাৰে তাতে লগ পামগৈ আৰু ইয়াত দেখিছেনে গৈ পাই গ'লোগৈ এয়া আমাৰ সোমাই যোৱা ৰাস্তাটো ইমান ধুনীয়াকৈ গেটখনে সজাই থৈছে আৰু এনেকুৱা পৰিৱেশ যি পাব সিহে গম পাব আচলতে মই মানে বহুত মনটো বেয়া লাগিছে যিহেতু মই এই শোভাযাত্ৰা কৰিবলৈ নাপালোঁ কিন্তু আঁতৰৰ পৰাই এয়া ভিডিঅ' কৰি ৰাখিছিলে ভাইটিহঁতে তাৰে আপোনালোকক মই শ্বেয়াৰ কৰিছোঁ চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশ আচলতে যি তাত মানে থাকিব সিহে উপলব্ধি কৰিব পাৰিব আৰু ইয়াত দেখিছেনে লগতে হাতীও মানে লৈ গৈছিলে শোভাযাত্ৰাত সেইবাবে মানুহৰ সমাগম চাওক আপোনালোকে আৰু চাব আগলৈ ভিডিঅ'টো একেবাৰে ৰাতি লগ পাম আকৌ আপোনালোকক
দুটা কাল এক কাল আৰু ভাওনা চালুৱাই দেখিছেনে পাছদিনাখনৰ কিছু দৃশ্য দেখাইছোঁ আমাৰ আহিয়ে দেখিছেনে কিমান ফূৰ্তি কৰি থাকে মোমায়েকৰ ঘৰত যিহেতু আছে তাই আৰু তাই দেখিছেনে তাত থাকি কিমান ফূৰ্তি কৰিছে চাই যাব দিয়া আগলৈ ভিডিঅ'টো আহা কোন আহা ভিতৰত যাওঁ ঘৰত মানে এয়া দেখিছেনে আমাৰ সৰুদাহঁতে কাম কৰি আছে আৰু সিহঁতকো অকণমান উঠাই থ'লোঁ এয়া দেখিছেনে সি চাবতে তাৰ লগত ধেমালি কৰি থাকোঁ আচলতে আৰু তাক মানে যোগাযোগ কৰিবলৈ মানে তাক যদি মানে মিস্ত্ৰী কাৰোবাক দৰকাৰ হয় তাক যোগাযোগ কৰিবলৈ এয়া নামটো তাক ক'বলৈ ক'লোঁ কিন্তু সি ভুলকৈহে নামটো কৈছে চাব দেই মিস্ত্ৰীজনৰ নামটো কি কৈ দিয়কচোন কবিছে নামটো শুদ্ধকৈ কবি নামটো শুদ্ধকৈ কবি এই সিও চা সমৰ্থন কৰি দিছে জানা ই সমৰ্থন কৰি দিছে এয়া তাৰ লগত চুপতি কৰি থাকোঁতে মাহঁত আহি পালেহি মানে মা এয়া পাপা মানে মোৰ আৰু আমাৰ সন্মুখত মানে গেট বহাব এয়া দেখিছেনে ভাইটিহঁতে গেটখন থ'বলৈ গৈছে তাৰো কিছু ভিডিঅ' ৰাখিলোঁ ভাইটিয়ে মানে ভাল নাপায় এইবিলাক কৰি থকাৰ কাৰণে তাৰ খঙো উঠিছে আৰু তাক জোকাই থাকি ভালো লাগে এইটো দেখিছে নহয় আমাৰ ভাইটি হয় জোৰ তাত জমা চুমৰ জোৰটো অকলে থাকিব লাগে হিচাপত ক'বলৈ গ'লে ৱালত দাগি লাগিব আকৌ দাগি নলগাবি আকৌ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰি জনাব আৰু মোৰ চেনেলত কোনোবা ভিউৱাৰ্ছ নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব এয়া হৈছে মানে ভাওনাখনত ৰাম আৰু লক্ষ্মণৰ কিছু ফটো আপোনালোকক মই শ্বেয়াৰ কৰিছোঁ আৰু আমাৰ পাপা মা আৰু এয়া হৈছে মোৰ সৰু দাদা আজি ভিডিঅ'টো মানে আৰু এটা কথা জনাবলৈ পাহৰি গ'লোঁ আৰু মোৰ অকণমানি ভাইটিটো এইটো দিছেনে মামাৰ ল'ৰা সি ভাওনা সংলাপ প্ৰতিযোগিতাত ক শাখাৰ প্ৰথম পুৰস্কাৰ পালে আৰু সেইবাবে আপোনালোকক মই শ্বেয়াৰ কৰিলোঁ আজিলৈ আহিছোঁ দেই ধন্যবাদ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে